আজি মই তৰমুজৰ জুচ বনাম বুলি ভাবিলোঁ কাৰণ বহুত গৰম পৰিছে সেইকাৰণে ঘৰতে তৰমুজৰ জুচ বনাম। এয়া তৰমুজ লৈছোঁ আৰু নেমু টেঙাৰ ৰস ল'ম, চেনি লৈছোঁ আৰু আইচৰ টুকুৰা 3টা লৈছোঁ। সেয়ে মই তৰমুজখিনি মই ধুনীয়াকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ আৰু এইখিনি মিক্সিত দিম। এতিয়া মিক্সিত দি গোটেইখিনি মিক্স কৰিম, চেনিখিনিও দিম আৰু আমি নেমু ৰসখিনি থৈছিলোঁ, নেমু ৰসখিনিও ইয়াৰ লগতে মিক্স কৰি দিম আৰু আইচৰ টুকুৰাখিনি ইয়াৰ লগতে দিম আৰু লগতে আমি পানী 1 কাপমান, বেছি নহয় পানী 1 কাপমান ইয়াত দি দিম আৰু গোটেইখিনি আমি মিক্সিত বিট কৰিম। এয়া চাওক ধুনীয়াকৈ মিক্স কৰিলোঁ, গোটেইখিনি মিক্স কৰি এতিয়া মিক্সিটোত বহাই দিছোঁ আৰু এতিয়া ধুনীয়াকৈ বিট কৰি আছোঁ। চাওক অলপ টাইম বিট এতিয়া আমাৰ জুচখিনি হৈ গ'ল আৰু এটা চৰিয়াত ঢালি ল'ম, ধুনীয়াকৈ চাকনি এপাতত চেকি ল'ম কাৰণ কিবা গোটা গুটি থাকিলে যাতে এই জুচখিনিত নপৰে সেইকাৰণে আমি চাকি ল'ম। এয়া চাওক জুচ ৰেডি হৈ গ'ল আৰু মই পদুনা পাত 2টা দিছোঁ যাতে দেখিবলৈ শুৱনি হয় আৰু খাবলৈ বহুতেই ধুনীয়া আৰু গৰমত আপোনালোকে ট্ৰাই কৰি চাব, খাবলৈ বহুতেই ধুনীয়া, বজাৰৰ পৰা আনাতকৈ ঘৰতে বনাই খাওক। মোৰ মিনি ব্লগটো আজি ইমানখিনি আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু লগতে আপোনালোকেও ট্ৰাই কৰক, ঘৰতে এনেধৰণৰ জুচ বনাই ঘৰতে খাওক, বহুতেই ভাল লাগিব।